নমস্কাৰ ৰাইজ, মোৰ নাম জয়দেৱ ডেকা আৰু আপোনালোকে চাই আছে দা গাঁৱলীয়া ল'ৰা ব্লগছ। এতিয়া মই জাগিৰোডত আছোঁ আৰু জাগিৰোডৰ পৰা মই এফালে গৈ আছোঁ। মই ক'ত গৈ আছোঁ, কিয় গৈ আছোঁ, এইবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈ চাব। এতিয়া আৰম্ভ কৰোঁ। মই বৰ্তমান আছোঁ মৰিগাঁও জিলাৰ কটচাৰীত। তাত নাটক চাব আহিছোঁ। মোৰ লগৰ মোৰ জিগৰি দোষে আজি অভিনয় কৰিব নাটক এখনত, তাকে চাব আহিছোঁ। অলপ এনজয় কৰিম। সম্পূৰ্ণ নাটকখন ৰেকৰ্ড কৰি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কাৰণ সম্ভৱ নাছিল, কিন্তু সি বহুত ধুনীয়া অভিনয় কৰিছে। আপোনালোকে চাওক। ভিডিঅ'টোৰ শেষত ৰাসৰ শেষ নিশা বুলি অলপ ফূৰ্তি কৰিলোঁ চবে মিলি, তাৰে কিছু স্মৃতি।